নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত দিবলৈ আছে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ এটা ভাল খবৰ। কাৰণ অসমীয়া চিনেমা ইখনৰ পাছত সিখন হিট হোৱাৰ পাছতেই আৰু এখন চিনেমা আহি আছে যিখনৰ নাম হৈছে প্ৰতিঘাত। আৰু এই চিনেমাখনত জুবিন দা আৰু পাপন দা একেলগে মিউজিক কৰিছে। আৰু এই চিনেমাখনৰ বিষয়ে যদি সম্পূৰ্ণভাৱে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু চিনেমা জগতৰ খবৰসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। গতিকে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছসকল, অসমীয়া দৰ্শকক নিৰাশ নকৰাৰ প্ৰতিশ্ৰুতিৰে আহি থকা প্ৰতিঘাত চিনেমাখনৰ 6 ডিচেম্বৰ তাৰিখে ছবিগৃহলৈ আহিব। প্ৰতিঘাত চিনেমাখনত পুৰুষতকৈ যে নাৰী কোনো গুণেই কম নহয় তাৰে প্ৰতিফলিত কৰি এই চিনেমাখন প্ৰস্তুত কৰা হৈছে। আৰু ইয়াৰ কাহিনী অতি সুন্দৰ আৰু এই চিনেমাখনে যাতে দৰ্শকক কেতিয়াও নিৰাশ নকৰে তাৰে প্ৰতিশ্ৰুতিৰে 6 ডিচেম্বৰত শুভমুক্তি লাভ কৰিব এই চিনেমাখনে। ছবিখনৰ কাহিনী আৰু পৰিচালনা অচিন্ত শংকৰ আৰু চিত্ৰনাট্য আৰু সংলাপ ৰাজদীপ। 29 অক্টোবৰ তাৰিখে সংগীত আৰু পোষ্টাৰ শ্ৰদ্ধাঞ্জলি কাননত সন্ধিয়া 5 বজাত মুক্তি কৰা হ'ব। ছবিখনৰ অভিনয়ত আছে দিগন্ত হাজৰিকা, আইমি বৰুৱা, অমৃতা গগৈ, বিষ্ণু খাৰঘৰীয়া আৰু হিৰণ্য ডেকা, সিদ্ধাৰ্থ শৰ্মা আৰু ৰত্নাকৰ। চিনেমাখনৰ যি শিশু শিল্পী আশ্ৰমিকা শইকীয়াও এই চিনেমাখনত আপোনালোকে দেখিবলৈ পাব। গতিকে নতুন শিল্পীও কিছুমান এই চিনেমাখনত আছে আৰু বহুত পুৰণি শিল্পীও আপোনালোকে দেখিবলৈ পাব। এই চিনেমাখনৰ শ্বুটিঙৰ এটা সৰু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছোঁ। ফ্ৰেণ্ডছসকল, জুবিন দা আৰু পাপন দাৰ লগতে দীক্ষিতায়ো এই চিনেমাখনত সংগীতত কণ্ঠদান কৰিছে। আৰু এই চিনেমাখন অতি শীঘ্ৰে আহি আছে। গতিকে চিনেমাখনৰ গানো অতি সোনকালে ৰিলিজ হ'ব। আৰু আপোনালোকে সদায় অসমীয়া চিনেমা চোৱাৰ অভ্যাস কৰক আৰু অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীটো আগুৱাই যোৱাত সহায় কৰক। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি লওক আৰু কাষত থকা নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ বাই।